जाएगा ना কি আর কান্ড আজি ফফলা কান্ড দেখা দেখি নাই দেখুন কি বা অলটার কি বা না আজি তাক লাগি হাও কোয়া কোয়া দেখুন মুখ চোখ অলমেট হইছে কি হলাই কোয়া কোয়া এ নহে ভাই মাই কোয়া কোয়া স্টেট ব্যাংকৰ পৰা এখন একাউন্ট খোলা পৰা মানবা দিছে এটা ক'ত পায় না তাকে গিলেও তো গোটা দিনটো খেদাব লাগিব কি কৰো তাকে ভাবি আছো ও বেটা সেইটোহে কেছ যো যাংছো দে তাতে আৰু মুখ অলমেট দেখ পেলাই কি হল এই কি কয় ভাই তই যাবি সঁচাকে যাবি না যতে যো যাংছো আজি যদি কিবা উল্টা পাল্টা লাগে মেনেজাৰক মাথা ঘূৰাই দিম আজি যতে যো দেৰি নকৰো যাই থাকো যো ও নৰকান্ত দেখছা এই বাহিৰৰ পৰা মানুহৰ ভিৰ আৰু ভিতৰত বা কি অৱস্থা হৈছে আইছো যেতিয়া ফৰ্ম লৈয়ে যাম জিংকি হলো নিম যতে যো ভিতৰলৈ সোমাই যাম যো যো বেংকৰ ভিতৰত সোমাই আহিলো না এতিয়া অলপ চচমা চচমা লাগে লওক নহ'লে আনছে আমাক গুৰুত্ব দিবা নহয় চাওচোন তাৰ বিজি আগফালে ফোন আগফালে কম্পিউটাৰ যিকোনো কাষ্টমাৰে আহি কিনে কিবা এটা উল্লেখ খাবলৈ নিচিনা খা কৈ থ চাবিচোন এতিয়া মই লিংক কৰি থ দাদা অ দাদা মোৰ এখন একাউণ্ট খোলা ফৰ্ম লাগিছিলে ভাইটি তুমি 2 নম্বৰ কাউণ্টাৰত যোৱা এই ক'ৰবাত বোলে 2 নম্বৰ কাউণ্টাৰ আছে চাবে কৈ আছে এই আগত দেখি আন পাইছো চাই আছো না অ ছাৰ মোক এখন একাউণ্ট খোলা ফৰ্ম লাগিছিলে ভাইটি তুমি 6 নম্বৰ কাউণ্টাৰত যোৱা এটাই কৈছে 2 নম্বৰত যোৱা এটাই কৈছে 6 নম্বৰত যোৱা ইবাৰ আৰু কেই নম্বৰত যাবা দে যোচোন 6 নম্বৰকে যাও দাদা এইটো 6 নম্বৰ কাউণ্টাৰ হয় না ভাইটি কোৱাচোন কি আছিল এইটো 6 নম্বৰ কাউণ্টাৰে দিয়া তাত 6 নম্বৰ কাউণ্টাৰ এটা ক'ব 2 নম্বৰত যোৱা এটা ক'ব 4 নম্বৰত যোৱা এটা ক'ব 3 নম্বৰত যোৱা এই 6 নম্বৰ কাউণ্টাৰ এখন একাউণ্ট খোলা ফৰ্ম লাগিছিলে দাদা মোক একাউণ্ট খোলা ফৰ্মটো ইয়াতে নাই 4 নম্বৰ কাউণ্টাৰতে আছে মা কৈছোঁ ষ্টেট বেংকৰ ভাগে তাৰ ওপৰত তেলৰ বটল লৈ আহিব লাগে কমজুৰি মানুহ হ'লে মাথা চাথা ঘূৰাই পৰি যাবতে এই ঘূৰাতে কাউণ্টাৰ বিচাৰাতে ইবাৰ আৰু কোনটো কাউণ্টাৰত যাবা দে সুধি লওঁ ৰচোন আৰু একবাৰ দাদা আমি কোনটো কাউণ্টাৰত যাম নহয় মানে দাদা আমাক এখন একাউণ্ট খোলা ফৰ্ম লাগিছিল একাউণ্ট খোলা ফৰ্ম এটি বিচাৰিছ মেনেজাৰৰ ৰুমত যাওঁ মেনেজাৰে খুলি দিব যে একাউণ্ট কি নৰকান্ত আৰু সময়ত কাৰ মোক দেখা পাইছিলোঁ আমি কেনেকৈ ঘূৰিব লগা হৈ আছে আমি চবেই এনেকৈ ঘূৰিব লগা হয় এই যচোন ক'ত মেনেজাৰৰ ৰুমত যাব দিছে যচোন থাকালৈকে যাইছান কি হয় মেনেজাৰৰো আজি পাম ফাটি দিম ৰ মেনেজাৰৰ ৰুমত যোৱাৰ আগতে আনচাৰ অলপ খং উঠাই থৈ যাম ৰ হেলা ক'বাৰ কিবা নকৰিবি আমাৰ লগত যি কৰা কৰ আমাৰ ইয়াতে এলাকা নকৰিবি এইটো ষ্টেট বেংক থানাত ভৰাই থৈ দিব পিছত আৰু পাই কেইটা কাউণ্টাৰ খুলি 6 নম্বৰ 3 নম্বৰ 4 নম্বৰ 2 নম্বৰ অলপ কিবা অলপ জ্বালা দি যাম ৰ দাদা আপোনালোকৰ কাউণ্টাৰ দেখাই ডিউটি নেকি তুমি মোক কাউণ্টাৰ দেখাই ডিউটি বুলি কৈছ কি কথা ক'বাইছ নহয় মানে অহাৰ লগে লগে এটাই কৈছে 2 নম্বৰত যা 2 নম্বৰে কৈছে যে 6 নম্বৰত যা 6 নম্বৰে কৈছে যে 4 নম্বৰত যা আৰু আপুনি দেখোন ক'লা কিবা মেনেজাৰৰ তাকে যোৱা কথাহে আপুনি কোৱা কথাটোৱে যদি প্ৰথম কাউণ্টাৰত সোধা লগে ক'লা হয় বোলে ভাইটি মেনেজাৰৰ তাকে লাগি যাওঁ কথা শেষ 2 নম্বৰ 4 নম্বৰ 6 নম্বৰ এলাউকে মিছা ঘূৰাব লাগে মানুহ এই কাণ্ড বাপা আৰে হ'ব দে মেনেজাৰ ছাৰৰ ৰুমক লাগি যাওঁ যাওচোন যাওঁ মেনেজাৰ ছাৰৰ তাকে লাগি যাওঁ ইনকামিং ছাৰ য়েছ কামিং প্লিজ সিট ডাউন ঠেঙত গো ছাৰ ঠেঙত গু কাৰ ঠেঙত গু নহয় মানে আপুনি অলপ বেলেগকৈ বুজি পাইছে এই যে অসমীয়াত ধন্যবাদ বুলি কয় সি তাকে ইংলিছত কৈছে আচ্ছা থেংক ইউ এতিয়া কোৱাচোন তোমালোকে কি কামত আহিলা ছাৰ আমাৰ মায়ে এখন একাউণ্ট খোলা ফৰ্ম নিবা দিছিলে তাকে বিচাৰি আহিলোঁ ৰাতিপুৱাৰ পৰা কাউণ্টাৰে বিচাৰি আছোঁ 1 ঘণ্টামান কাউণ্টাৰ বিচাৰতে গেছি তাৰপিছত আপোনাৰ তাকে লাগি আহিলোঁ আচ্ছা তোমাৰ নামটো কোৱাচোন ছাৰ বহী আৰু কলম উলিয়াই লওক তোমাৰ নামটো এৰিছোঁ নামটো উঠাতে আৰু বহী আৰু কলম কিয় লাগে ছাৰ বহী আৰু কলম লাগিব নহ'লে আপোনাৰ মনতে শিকবা নহয় মোৰ নামটো অলপ লম্বা আছে ছাৰ দিয়াচোন কোৱা মোৰ মনত থাকিব দিয়া শুনিব ছাৰ ভালকে দিয়া কোৱা আব্দুল্লাহ উছমানী গনি খান আল জামাল কামাল সিৰাজউদ্দিল্লা চৌধুৰী এইটো তোমাৰ নাম নে গোটেই পৰিয়ালটোৰে নাম ছাৰ এইটো অকল মোৰে নাম আচ্ছা বাৰু নামটো বাৰু গম পালো তোমাৰ ঘৰ ক'ত মোৰ ঘৰ ছাৰ নৰকান্ত হাতৰ কাষত এই নৰকান্ত হাতৰ ঘৰ ক'ত আৰু নৰকান্ত হাতৰ ঘৰ আমাৰ কাষত ছাৰ দুয়োৰে ঘৰ ক'ত শিৱ মন্দিৰৰ কাষত ছাৰ এই শিৱ মন্দিৰটো ক'ত আমাৰ দুয়োৰে ঘৰৰ কাষত ছাৰ হেত তেৰি মই সুধিছোঁ তোমাৰ দুয়োৰে ঘৰ ক'ত তাকেতো কৈ আছোঁ ছাৰ আমাৰ দুয়োৰে ঘৰ শিৱ মন্দিৰৰ কাষত ভাইটি এখন নহয় তুমি 2খন ফৰ্ম লৈ যোৱা তুমি হলখন যোৱা খালি